guys, welcome my YouTube channel. Etu mor notun channel. Yan moi daily vlogs, travel vlogs dim boli bhabisu. Apnaloke jodi mor video sai bhal pai tete like, share and subscribe koribo. Aru mo ena dhৰণৰ video mor pai thakibole logote thoka bell icon press koribole na pahoribo. প্ৰথমতে কেক বনাবৰ বাবে এটা মই বাটিত আধা কাপ ৰিফাইন তেল লৈছো। তাৰ পিছত মই আধা কাপ চেনি দি লৈছো। গুটেখিনি এতিয়া ফেটি লৈছো। মই গোটা চেনি ব্যৱহাৰ কৰিছো। আপোনালোকে গুৰি কৰা চেনিও ব্যৱহাৰ কৰিব পাৰে। তাৰ পিছত মই 1 কাপ কেঁচা পিঠাগুৰি দি লৈছো। তেটো ভিডিঅ দেখুৱা নহল। এতিয়া মই 5 চামুচ মান মই ময়দা দি লৈছো। আপোনালোকে দেখিছেনে ভিডিঅত? এনেকে দি লব 5 চামুচ ময়দা দি লব। তাৰ পিছত গুটেখিনি মই ফেটি লৈছো। মু ব্লেন্ডাৰ নাই বাবে মই এনেকে চামুচে ফেটি লৈছো গুটেখিনি। আপোনালোকে ব্লেন্ডাৰো ব্যৱহাৰ কৰিব পাৰে। এই দেখিছেনে? গুটেখিনি মই একেলগে মিক্স কৰি লৈছো। তাৰ পিছত মই আধা চামুচ বেকিং পাউডাৰ দি লৈছো। এতিয়া গুটেখিনি আগৰ নিচিনাকে মই ফেটি লম। আপোনালোকে মোৰ নিচিনাকে এনেকে ফেটি থাকিব। এতিয়া মই এইখিনিত মই অলপমান গাখীৰ দিম। একেবাৰতে গুটেখিনি গাখীৰ নিদিও, অলপকে দিব। গুটেখিনি আগৰ নিচিনাকৈ ফেটি গৈ থাকিব আপোনালোকে। অলপমান মই ইয়াত বেকিং সোডা দি লৈছো। আপোনালোকে অলপমান দিব। তাৰ পিছত গুটেখিনি মই ফেটি লৈছো। আৰু অলপমান গাখীৰ দি ভালদৰে ফেটি লৈছো গুটেখিনি। আপোনালোকে এনেকুৱা নোহোৱালৈকে ফেটি থাকিব ভিডিঅত দেখুৱাৰ ধৰণে। মই ভালদৰে ফেটি লৈছো। আপোনালোকে ভিডিঅ দেখিছেনে? ভালদৰে ফেটি লব এনে ধৰণে। এতিয়া মই ষ্টিলৰ বাটি এটাত ৰিফাইন তেল অলপ সানি ললো। তাতে লাগি নধৰিবৰ বাবে মই ময়দা অলপ দি দিছো। এতিয়া গুটেখিনি মই পেষ্টখিনি তাত বাকি দিলো। এতিয়া আপোনালোকে ভিডিঅত দেখুৱাৰ ধৰণে এনেদৰে বাকি লব। গুটেখিনি মই এনেদৰে ঢালি লৈছো। আৰু বাটিটো অলপমান লৰাই দিছো যাতে কোনোফালে ফাক হৈ নাথাকে। আপোনালোকে এনেদৰে লৰাই দিব অলপমান। দেখিছেনে এফালে? মই কেৰাহী এখনত প্লেট এখন দি এই বাটিটো বহুৱাই দিলো। 50 মিনিট মান ৰাখিলো। তাৰ পিছত মই উলিয়াই আনিলো। আপোনালোকক সেইখিনি দেখুৱা নহল। তাৰ পিছত মই কেকটো সিজিছেনে নাই এডাল মাৰি দি খুচি চালো। আপোনালোকে তেনেকৈ চাব। এ দেখিছেনে কিমান ধুনীয়া হৈ উঠিছে? আপোনালোকে খাই চাবচোন আৰু জনাব মোক কেনেকুৱা লাগে। মোৰ কিন্তু বহুত ভাল লাগিলে।